বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, বায়ুমণ্ডলত বৰ্তমান কোনবিধ গেছ বৃদ্ধি হোৱাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে? অপশ্যনত আছে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে। নেক্সট কুৱেশ্যন, কোনে কৈছিল যে দ্য স্কুল ইজ মিনিয়েচাৰ ছ'চাইটি? দ্য স্কুল ইজ মিনিয়েচাৰ ছ'চাইটি বুলি কোনে কৈছিল? অপশ্যনত আছে এৰিষ্টটল, DV, জেৰুছ, মহাত্মা গান্ধী। কাৰেক্ট আনচাৰ হৈছে DV। দ্য স্কুল ইজ মিনিয়েচাৰ ছ'চাইটি বুলি DVয়ে কৈছিল। নেক্সট কুৱেশ্যন, নামঘোষা ৰচনা কৰিছিল? অপশ্যনত আছে হৰিদেৱে, মাধৱদেৱে, শ্ৰীমন্ত শংকৰদেৱে, দামোদৰদেৱে। কাৰেক্ট আনচাৰ হৈছে মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তলৰ উল্লেখ কৰা কোনটো এটা আঞ্চলিক ৰাজনৈতিক দল? অপশ্যনত আছে বহুজন সমাজ পাৰ্টি, তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টি আৰু শিৱসেনা। কাৰেক্ট আনচাৰ হৈছে শিৱসেনা। শিৱসেনা হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল। বাকীকেইটা হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। নেক্সট কুৱেশ্যন, ISI চিহ্ন কোনবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? অপশ্যনত আছে কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰী, শিল্পজাত সামগ্ৰী, মূল্যৱান ধাতু, ফল মূলৰ পৰা বিশেষ পৰিৱৰ্তন সাধিত খাদ্য। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে শিল্পজাত সামগ্ৰী। ISI চিহ্ন শিল্পজাত সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, জুনুকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ? অপশ্যনত আছে গল্প পুথি, শিশু সাহিত্য, হাস্য ৰসাত্মক নাটক, কবিতা পুথি। কাৰেক্ট আনচাৰ হৈছে শিশু সাহিত্য। জুনুকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্য। নেক্সট কুৱেশ্যন হৈছে ভদৰী হ'ল বেজবৰুৱাদেৱৰ চুটি গল্প, নাটক, উপন্যাসৰ চুটি গল্প। কাৰেক্ট আনচাৰ হৈছে চুটি গল্প। ভদৰী হ'ল বেজবৰুৱাদেৱৰ চুটি গল্প। নেক্সট কুৱেশ্যন, ভদৰী হ'ল বেজবৰুৱাদেৱৰ অপশ্যনত আছে চুটি গল্প, নাটক, উপন্যাসৰ চুটি গল্প। কাৰেক্ট আনচাৰ হৈছে চুটি গল্প, অৰ্থাৎ ভদৰী হ'ল বেজবৰুৱাদেৱৰ চুটি গল্প। নেক্সট কুৱেশ্যন, 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত সভাপতিত্ব কৰিছিল? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা। কাৰেক্ট আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, পদুম কুঁৱৰী কবিতা পুথিৰ ৰচক কোন? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা। কাৰেক্ট আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পদুম কুঁৱৰী কবিতা পুথিৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, চিকৰপতি নিকৰপতি গ্ৰন্থৰ ৰচক কোন? অপশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱা, হেম বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। কাৰেক্ট আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। চিকৰপতি নিকৰপতি গ্ৰন্থৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন হৈছে লক্ষ্মীনাথ বেজবৰুৱাক তলৰ কোনজন ব্যক্তিয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অপশ্যনত আছে হেম বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। কাৰেক্ট আনচাৰ হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে
লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল? নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ বেজবৰুৱাদেৱৰ অমৰ সৃষ্টি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী বিৰল প্ৰতিভাৰ আকৰ। 1888 চনৰ পৰা 1929 চনলৈকে তেখেতে অসমীয়া সাহিত্যত এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক বেজবৰুৱাৰ যুগ বুলি অভিহিত কৰে। 1938 চনৰ 26 মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে। এয়া আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয়। নেক্সট কুৱেশ্যন হৈছে বাঁহী আলোচনীখন কোন চনত প্ৰকাশিত হয়? ইয়াৰ আনচাৰ হৈছে 1909 চনৰ ডিচেম্বৰ মাহত। 1909 চনৰ ডিচেম্বৰ মাহত বাঁহী আলোচনীখন প্ৰকাশিত হয়। নেক্সট কুৱেশ্যন, বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী আলোচনীখন সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? ইয়াৰ আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ, এই কথাটি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক'ৰ পৰা আৰম্ভ হয়? লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন লিটিকাই নাটকৰ পৰা আৰম্ভ হয়। লিটিকাই নাটকৰ পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আৰু এইখন ক'ত প্ৰকাশ পাইছিল? ইয়াৰ আনচাৰ হৈছে লিটিকাই। 1890 চনত প্ৰকাশ পাইছিল, প্ৰথম বছৰ জোনাকীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হৈছে লিটিকাই আৰু এই নাটকখন প্ৰকাশ পাইছিলে 1890 চনত, প্ৰথম বছৰ জোনাকীত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই কোন শ্ৰেণীৰ নাটক? ইয়াৰ আনচাৰ হৈছে ধেমেলীয়া। প্ৰহসন। লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাইৰ নাটক ধেমেলীয়া শ্ৰেণীৰ নাটক। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ আনচাৰ হৈছে পদুম কুঁৱৰী। 1891 চনত প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম পদুম কুঁৱৰী। 1891 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, অসমীয়া চুটি গল্পৰ জন্মদাতা কোন? ইয়াৰ আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটি গল্পৰ জন্মদাতা হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? ইয়াৰ আনচাৰ হৈছে সেউতী। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ভদৰী। প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম হৈছে সেউতী, কিন্তু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ভদৰী হৈছে প্ৰথম অসমীয়া চুটি গল্প। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ সেউতী গল্পটো ক'ত আৰু কেতিয়া প্ৰকাশ পাইছিল? ইয়াৰ আনচাৰ হৈছে জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত 1892 চনৰ মে' মাহত। লক্ষ্মীনাথ বেজবৰুৱাৰ সেউতী গল্পটো জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত 1892 চনৰ মে' মাহত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, ভদৰী নামৰ বিখ্যাত অসমীয়া চুটি গল্পটোৰ গল্পকাৰজন কোন? ইয়াৰ আনচাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসমীয়া চুটি গল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি? ইয়াৰ আনচাৰ হৈছে জোনাকী। অসমীয়া চুটি গল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম জোনাকী। নেক্সট কুৱেশ্যন, ফ্ৰয়েডীয় যৌন মনস্তত্ত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি? ইয়াৰ আনচাৰ হৈছে পাট মুগী। ফ্ৰয়েডীয় যৌন মনস্তত্ত্বৰ
ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো হৈছে পাটমুগী। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো কোনখন আলোচনীত প্ৰকাশ হৈছিলে? ইয়াৰ আনসাৰ হৈছে জোনাকীত। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্পটো জোনাকী আলোচনীত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম কি? ইয়াৰ আনসাৰ হৈছে সুৰভি। 1909 চনত প্ৰকাশ পাইছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম গল্প পুথিখনৰ নাম সুৰভি, 1909 চনত প্ৰকাশ পাইছিলে। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প পুথি কেইখন আৰু কি কি? ইয়াৰ আনসাৰ হৈছে 4খন। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প পুথি 4খন আৰু সেই 4খন হৈছে সুৰভি, জোনবিৰি, সাধু কথাৰ কুকি আৰু কেহুকলি। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি? ইয়াৰ আনসাৰ হৈছে কেহুকলি। কেহুকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প। নেক্সট কুৱেশ্যন, কেহুকলি কোনে সম্পাদনা কৰিছিল? ইয়াৰ আনসাৰ হৈছে অতুল চন্দ্ৰ হাজৰিকাই। অতুল চন্দ্ৰ হাজৰিকাই কেহুকলি গল্প পুথিখন সম্পাদনা কৰিছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ পুথি কেইখন আৰু কি কি? ইয়াৰ আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ পুথি 3খন। বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা আৰু জুনুকা, এই 3খন। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি কি? ইয়াৰ আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট 4খন। লিটিকাই 1890 চনত, নোমল পাচনি আৰু চিকৰপতি নিকৰপতি 1913 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন আৰু কি কি? ইয়াৰ আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট 3খন। জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ 1915 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি কবিতা ৰচনা কৰা কবিগৰাকী কোন? ইয়াৰ আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি কবিতা ৰচনা কৰা কবিগৰাকীৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ আনসাৰ হৈছে কদমকলি, 1913 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? ইয়াৰ আনসাৰ হৈছে পদুমকলি। পদুমকলি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথি। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা 2টা কবিতাৰ নাম লিখা। ইয়াৰ আনসাৰ হৈছে ধনবৰ আৰু ৰতনী আৰু মালতী। লক্ষ্মীনাথ বেজবৰুৱাই লোকগীতৰ আৰ্হিত ৰচনা কৰা 2টা কবিতাৰ নাম হৈছে ধনবৰ আৰু ৰতনী আৰু মালতী। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্ম নামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল? ইয়াৰ আনসাৰ হৈছে কৃপাবৰ বৰবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰবৰুৱা ছদ্ম নামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্ৰবন্ধ লিখিছিল। নেক্সট, কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা সত্ত্বেও বেজবৰুৱা অসমীয়া চুটি গল্পৰ স্ৰষ্টাই নহয়, সাৰ্থক দ্ৰষ্টা। কোনে কৈছিল কথাটো? ইয়াৰ আনসাৰ হৈছে ডক্টৰ নগেন্দ্ৰ শইকীয়াই কৈছিল। কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা সত্ত্বেও বেজবৰুৱা অসমীয়া চুটি গল্পৰ স্ৰষ্টাই নহয়, সাৰ্থক দ্ৰষ্টা, এই কথাটি ডক্টৰ নগেন শইকীয়াই কৈছিলে। নেক্সট, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন? ইয়াৰ আনসাৰ হৈছে প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ। ইয়াৰ লেখক হৈছে বা ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট,
প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? ইয়াৰ ৰচক কোন? ইয়াৰ আনসাৰ হৈছে মোৰ জীৱন সোৱৰণ। এয়া হৈছে প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম। ইয়াৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল? ইয়াৰ আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত আৰু 1924 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। নেক্সট, কলিকতাৰ পৰা 1889 চনত প্ৰকাশ পোৱা জোনাকী কাকতৰ ত্ৰিমূৰ্তিৰ ভিতৰত এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই কাকতখনেই অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ঢোল নমাইছিল। নেক্সট, শংকৰদেৱ চৰিত কোনে লিখিছিল? অপশ্যনত আছে ৰামানন্দ দ্বিজ, মথুৰা দাস বুঢ়া আতা, ৰঘুনাথ মহন্ত, শ্ৰীকান্ত সূৰ্য বিপ্ৰ। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ৰামানন্দ দ্বিজ। ৰামানন্দ দ্বিজে শংকৰদেৱ চৰিত লিখিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিশিষ্ট স্বৰ ধ্বনি নহয়? অপশ্যনত আছে অ, আ, দীৰ্ঘ উ। কাৰেক্ট আনসাৰ হৈছে দীৰ্ঘ উ। নেক্সট, অসমীয়া দ্বিতীয় বাতৰি কাকতখনৰ নাম কি আছিলে? অপশ্যনত আছে আছাম বিলাসিনী, জোনাকী অসমীয়া, সাদিনীয়া অসমীয়া। কাৰেক্ট আনসাৰ হৈছে আছাম বিলাসিনী। অসমীয়া দ্বিতীয় বাতৰি কাকতখনৰ নাম হৈছে আছাম বিলাসিনী। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ইংৰাজী গ্ৰন্থ নহয়? অপশ্যনত আছে হিষ্ট্ৰী অফ বৈষ্ণৱিজম অফ ইণ্ডিয়া, ৰাসলীলা অফ কৃষ্ণা, দ্য ৰিলিজন অফ লাভ এণ্ড ডিভোশ্যন, হিষ্ট্ৰী অফ ইণ্ডিয়া। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে হিষ্ট্ৰী অফ ইণ্ডিয়া। হিষ্ট্ৰী অফ ইণ্ডিয়া নামৰ ইংৰাজী গ্ৰন্থখন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নহয়। বাকী তিনিখন লক্ষ্মীনাথ বেজবৰুৱাৰ। হিষ্ট্ৰী অফ বৈষ্ণৱিজম অফ ইণ্ডিয়া, ৰাসলীলা অফ কৃষ্ণা, দ্য ৰিলিজন অফ লাভ এণ্ড ডিভোশ্যন হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ইংৰাজী গ্ৰন্থ। কিন্তু হিষ্ট্ৰী অফ ইণ্ডিয়া ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ইংৰাজী গ্ৰন্থ নহয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি নহয়? অপশ্যনত আছে জোৰণী, সাদৰী, লীলা, ফুলৰ চানেকি। কাৰেক্ট আনসাৰ হৈছে সাদৰী। সাদৰী হৈছিল পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি নহয়। সাদৰীখন পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি নহয়। বাকী জোৰণী, লীলা, ফুলৰ চানেকি এই তিনিখন হৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ কবিতা পুথি। নেক্সট কুৱেশ্যন, কাৰ মৃত্যুৰ তাৰিখত অসম সাহিত্য সভাই সাহিত্য দিৱস পালন কৰি আহিছে? অপশ্যনত আছে পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত, হেমচন্দ্ৰ গোস্বামী। কাৰেক্ট আনসাৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ তাৰিখত অসম সাহিত্য সভাই সাহিত্য দিৱস পালন কৰি আহিছে। নেক্সট কুৱেশ্যন, সত্যনাথ বৰা কি ছদ্মনামেৰে জনা যায়? অপশ্যনত আছে কৃপাবৰ বৰুৱা, এজন অসমীয়া, বীণা বৰুৱা, ইয়াৰ এটাও নহয়। কাৰেক্ট আনসাৰ হৈছে খ, এজন অসমীয়া। সত্যনাথ বৰাক এজন অসমীয়া ছদ্মনামেৰে জনা যায়। নেক্সট কুৱেশ্যন, তলৰ কোনখন বেজবৰুৱা দেৱে লিখা নাটক হয়? অপশ্যনত আছে জয়মতী, গদাধৰ, জয়মতী কুঁৱৰী, সাধনী। কাৰেক্ট আনসাৰ আছে জয়মতী কুঁৱৰী। জয়মতী কুঁৱৰী বেজবৰুৱা দেৱে লিখা নাটক হয়। বাকী জয়মতী, গদাধৰ, সাধনী এইকেইটা নাটক বেজবৰুৱা দেৱৰ নহয়। কেৱল জয়মতী কুঁৱৰী নাটকখন বেজবৰুৱা দেৱে লিখা। নেক্সট কুৱেশ্যন, তলৰ কোনখন অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ বুলি জনা যায়? অপশ্যনত আছে প্ৰসংগ, নামঘোষা, কীৰ্তনঘোষা, বৰগীত। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে নামঘোষা। নামঘোষা হৈছে অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰ।
নেক্সট কুৱেশ্যন, কাৰ হাতত অসমীয়া ভাষাত উচ্চ মানদণ্ডৰ সৃষ্টি হৈছিল? অপশ্যনত আছে মহাপুৰুষ শংকৰদেৱ, মাধৱ কন্দলী, ৰাম সৰস্বতী, হেম সৰস্বতী। কাৰেক্ট আনসাৰ আছে মাধৱ কন্দলী। মাধৱ কন্দলীৰ হাতত অসমীয়া ভাষাত উচ্চ মানদণ্ডৰ সৃষ্টি হৈছিল। মাধৱ কন্দলীৰ হাতত অসমীয়া ভাষাত উচ্চ মানদণ্ডৰ সৃষ্টি হৈছিল। বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ আ গুড টাইম।